হেল্ল' এণ্ড আই এম বেক। মই ৰঞ্জাই, আশা কৰোঁ সকলোৱে ভালে আছে, লগতে ময়ো ভালে আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে সকলোৱে চাব বুলি আশা ৰাখিলোঁ নিশ্চয়। থেংক ইউ। আমি শিক্ষামূলক ভ্ৰমণ যোগেদি আহিছোঁ গোৱালপাৰা সূৰ্য পাহাৰত। আৰু সৰু সৰু এনেকুৱা শিৱলিংগ কিমান আছে ইয়াতে গাইছ, 5,000 না 6,000টা আছে বোলে। তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে শেষলৈকে চাব। আৰু এইটো বিষ্ণুৰ যজ্ঞ পতা হয় বোলে, আগৰ দিনৰ এতিয়া বন্ধ হৈছে। এইটো এনেকুৱাই পৰি আছে আৰু এইটো তলৰ ফালে দৃশ্য চা, কিমান মস্ত মস্ত শিল। আৰু তাতে বোলে এজন বাবা বহি থাকে। আৰু তাতে দৰ্শনটো কৰিব লাগিব ভিতৰত, শিলৰ সুৰুঙৰ নিচিনাকৈ তাতে ভিতৰত বহি থাকে। তো আপোনালোকে চাই থাকিব নিশ্চয়। এতিয়া আহিছোঁ দৰ্শনটো কৰি লওঁ। আৰু চাওক আপোনালোকে, এই শিলৰ সুৰুঙৰ ভিতৰত বোলে সোমাই যাব লাগিব, তাৰপিছত ভিতৰত বহি থাকে। তাতে শান্তি পানী চানী খাই লওঁ, আশীৰ্বাদ লৈ লওঁ, নিজৰ সপোন পূৰাটো কৰিবই লাগিব। আৰু এতিয়া আহিছোঁ গাইছ, এই দৰ্শনটো কৰি লওঁ ভালদৰে। চাওক আপোনালোকে, আন্ধাৰ গাইছে এইজন বাবা। সঁচাকৈ কৈছোঁ গাইছ, কি মজা প্লেচ, ইমান বঢ়িয়া ঠাই নহয়। শিক্ষামূলক ভ্ৰমণৰ কাৰণে এইটো বেষ্ট প্লেচ গাইছ। আপোনালোকেও যাব। সূৰ্য পাহাৰ গোৱালপাৰা জিলাৰ ভিতৰত আছে। আৰু ইফালে চাওকচোন, পাহাৰ এৰিয়া গছ গছনি, কি ধুনীয়া এটা পৰিৱেশ। আৰু তাত গ'লে আহিবই মন নাযাব, তেনেকুৱা বঢ়িয়া এটা ধুনীয়া দৃশ্য, ইমান ভাল পৰিৱেশ। বটিং আছে তাতে, মন্দিৰ আছে, তেনেকুৱা পাহাৰ এৰিয়া আছে। আৰু কি ক'ম, ভাষাৰে বুজাব পৰা নাই। তাৰে ফিলিংটো এতিয়ালৈকে মনত আছে, কিন্তু আপোনালোকক প্ৰকাশ কৰিব পৰা নাই। হয়তো কেমেৰাত সিমানখিনি আপোনালোকক বুজাবও পৰা নাই, বা ইমানখিনি আপোনালোকে দেখাও পোৱা নাই হ'ব পাৰে। কিন্তু সঁচাকৈ কৈছোঁ গাইছ, এনেকুৱা মজা লাগিছে নহয়, মা কচম গাইছ। এতিয়া ওপৰলৈ অলপমান উঠি গৈ আছোঁ, কি আছে কি নাই চাম, আপোনালোকেও চাব। আৰু আপোনালোককো যদি মই অকণমানখিনি বা অলপ হ'লেও দেখাব পাৰোঁ, তেতিয়া মোৰো ভাল লাগিব। আৰু আপোনালোকৰো চাগে নিশ্চয় ভাল লাগিব আশা কৰিছোঁ। তো আপোনালোকে চাই থাকিব। সূৰ্য পাহাৰত গ'লে গাইজ বহুত সৰু সৰুকৈ তেনেকুৱা 2টা 3টাকৈ মন্দিৰ দেখা পাব। আৰু এইটো ছেকেণ্ড মন্দিৰ হ'ব পাৰে, এইটো ছেকেণ্ড মন্দিৰ। ইয়াতকৈ এইটো ডাঙৰ এটা মন্দিৰ আছে, এইটো আপোনালোকক দেখাব নোৱাৰিলোঁ, চৰি গাইজ। এতিয়া বলক বেলেগ পিনি যাওঁ, আপোনালোকেও চাই থাকিব কি দেখাব পাৰিছোঁ বা কি দেখাব পৰা নাই। বটিংখিনি কৰি লৈছোঁ। পুখুৰী নদী টাইপৰ তেনেকুৱা আছে, পুখুৰী নে নদী ধৰিবই পৰা নাই। আৰু তাতে এনেকুৱা বটিং কৰিব পৰাকৈ নদী বা পুখুৰী টাইপৰ বনাই থৈছে। আপোনালোকেও যাই আনন্দ ল'ব পাৰিব। তো আমি শিক্ষামূলক ভ্ৰমণ যোগেদি গৈছিলোঁ স্কুলৰ পৰা। তো এনেকুৱাই বন্ধু আচাৰ্যসকলৰ লগত এনেকুৱাই মস্তি কৰিলোঁ, আৰু এনেকুৱা ভাল লাগিছে, আপোনালোকক প্ৰকাশ কৰিব পৰা নাই। আৰু ইয়াতে গাইছ ছিজন বাই ছিজন মেলাও লাগে। ইয়াত সৰু সৰুকৈ দোকান এতিয়া বহিছেহে, আৰু বাকী আৰু মেলা বহুত ডাঙৰকৈ হ'ব আছেহে বোলে গাইছ। আৰু এনেকৈ লাহে লাহেকৈ যাব টাইম হ'লেই গাইছ। বাই, আৰু নেক্সট ভিডিঅ'লৈ লগ পাইছোঁ সোনকালে।